স্নান করি মুনি বহন পিন্ধিলা তীর্থ ভ্রমি বলই যাইও কাদে নাম পর্বত পাহাড় পথরে জাতি এ গয়াছে অগস্তি গয়াছে অগস্তি এ কত দূর যাই মুনি এক গর্ত দেখা এ মানবর উলঙ্গিতে মানবর উলঙ্গিতে ও কি কারণে উলঙ্গিছে জানিবনি সকলকে
অগস্তি মুনিয়ে মনে মনে ভাবে বাপরে বাপ কম সাংঘাতিক কথা মই বিয়া নকৰাৰ বাবে মোৰ পূৰ্বপুৰুষৰে শাস্তি তাত মই বিয়াখন কৰি লওঁ কি হয় পিছত দেখা যাব এই অগস্তিয়ে কয় বিয়া কৰাম মই কন্যা চাব যাৱে দিখন মোৰ বাবে কষ্ট ভোগা চৰ্তৰ ভিতৰত উদ্ধাৰ কৰিম পূৰ্বপুৰুষ উদ্ধাৰ কৰিম পূৰ্বপুৰুষ
वाले